Hi friends, মই সুমি আজি মই আপোনালোকৰ ওচৰত আকৌ এটি নতুন টপিক লৈ আহিলো আৰু আজি টপিকটোৰ নাম হৈছে ফেটি লিভাৰ। বৰ্তমান যুগত মানুহৰ সঠিক পৰিমাণৰ নিউট্ৰিচনৰ অভাৱত আৰু আনহেলদি খাদ্য যেনে জাংক ফুড, ফাষ্ট ফুড বেছিকৈ গ্ৰহণ কৰাৰ ফলত আৰু ব্যস্ততাপূৰ্ণ জীৱনত মানে সঠিক খাদ্যৰ ওপৰত গুৰুত্ব নিদিয়াৰ ফলত এনেকুৱা প্ৰব্লেমবোৰ বহুত বৃদ্ধি পাব ধৰিছে। আমাৰ দেহৰ আটাইতকৈ ডাঙৰ অংগটোৱে হৈছে লিভাৰ আৰু লিভাৰে আমি খোৱা খাদ্যসমূহ ফিল্টাৰ কৰে অৰ্থাৎ ডিটক্সিফিকেশ্যন কৰা কাম হ'ল লিভাৰৰ আৰু এই লিভাৰত যদি ফেট জমা হয় তেতিয়াহ'লে ইয়াক ফেটি লিভাৰ বুলি কোৱা হয়। ফেটি লিভাৰ দুই প্ৰকাৰৰ থাকে। এক নম্বৰটো হ'ল এলকহল ফেটি লিভাৰ আৰু দুই নম্বৰটো হ'ল নন এলকহল ফেটি লিভাৰ। নিয়মিতভাৱে এলকহল ইউজ কৰিলেও ফেটি লিভাৰ হোৱা দেখা যায়, আনহাতে আনহেলথি মানে চৰ্বিজাতীয় খাদ্য পৰিৱেশন কৰিলেও ফেটি লিভাৰ হোৱা দেখা যায়। প্ৰথম পৰ্যায়ৰ ফেটি লিভাৰ খাদ্যৰ দ্বাৰাই ঠিক কৰিব পৰা যায় আৰু ইয়াৰ লক্ষণসমূহ মানে প্ৰথম পৰ্যায়ৰ লক্ষণসমূহ হ'ল বেছিকৈ গেষ্ট্ৰিকৰ প্ৰব্লেম হোৱা, পেট ফুলা, ভৰি ফুলা। কিন্তু ইয়াক যদি মানুহে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে যেতিয়া শেষৰ পৰ্যায় পায় ইয়াৰ লক্ষণসমূহ হ'ল লিভাৰ পানী হোৱা, বুকৰ বিষ হোৱা আৰু লিভাৰ ডেমেজ হোৱা। চ' ফ্ৰেণ্ডছ, ইয়াক ইগন'ৰ নকৰিব। প্ৰথম পৰ্যায় হৈ থাকোঁতে যেতিয়া ফাৰ্ষ্ট আপোনালোকে ফেটি লিভাৰ হোৱা গম পায় তেতিয়া ইয়াক গুৰুত্ব দিব আৰু আপোনালোকে খাদ্যৰ দ্বাৰা ভাল কৰিব চেষ্টা কৰিব। ফেটি লিভাৰ ঠিক কৰিবলৈ প্ৰথম আৰু প্ৰধান কাম হ'ব খাদ্য নিয়ন্ত্ৰণ কৰা আৰু হেলথি ডায়েট ফ'ল' কৰা। যদি আপোনাৰ ফেটি লিভাৰ আছে তেতিয়াহ'লে আপুনি এলকহল জাতীয় দ্ৰব্য বা চৰ্বিজাতীয় খাদ্যৰ পৰা দূৰত থাকিব লাগিব আৰু আপুনি সহজতে হজম কৰিব পৰা খাদ্য খাব লাগিব আৰু যিমান পাৰে আপুনি বইল খাদ্য খাবলৈ চেষ্টা কৰিব লাগিব আৰু প্ৰতিদিনে এক্সাৰচাইজ কৰিব লাগিব। আৰু যদি আপোনালোকৰ মাজৰ কাৰোবাৰ এনেকুৱা প্ৰব্লেম আছে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰে। আমাৰ অনলাইন এক্সাৰচাইজ চলি আছে, লগতে কি খাব লাগে আপোনাক মই ডায়েট লিষ্ট বনাই দিম। চ' ফ্ৰেণ্ডছ, কেনে লাগিল ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আপুনি মোৰ চেনেলত নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।